নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেল ইয়াৰ জব হেল্পাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে 5 মাৰ্চৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবোৰ যিবোৰ এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয় সেইকেইটা আমি আলোচনা কৰিম। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছত প্ৰথম ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে হু হেজ বিন গিভেন দ্য লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড বাই ইণ্ডিয়া UK এচিভাৰ। কুৱেশ্যনটো সুধিছে যে ইণ্ডিয়া UK এচিভাৰৰ দ্বাৰা এইবাৰ কাক লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড প্ৰদান কৰা হৈছে। ইয়াত অপশ্যনত থকা কেইজনৰ ভিতৰত কাক প্ৰদান কৰা হৈছে বুলি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে এবাৰ মনমোহন সিঙক। মনমোহন সিঙক এবাৰ ইণ্ডিয়া UK এচিভাৰ দ্বাৰা লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড প্ৰদান কৰা হৈছে। এইটো ইম্পৰ্টেণ্ট হৈ যায় কাৰণ এই মনমোহন সিং আমাৰ ফৰ্মাৰ আগৰ প্ৰাইম মিনিষ্টাৰ আছিলে। প্ৰাক্তন প্ৰাইম মিনিষ্টাৰ কোন আছিলে আমাৰ মনমোহন সিং। সেইকাৰণে এই কুৱেশ্যনটো অলপ ইম্পৰ্টেণ্ট হৈ যায়। আৰু এই মনমোহন সিঙক তেওঁ যি আৰু ইকনমিক ক্ষেত্ৰত যি গুৰুত্ব আগবঢ়াইছে সেইকাৰণে এই এৱাৰ্ডটো তেওঁক প্ৰদান কৰা হৈছে। আৰু তো জানি থ'ব লাগিব যে এই এৱাৰ্ডটো লণ্ডনত প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যনটো আহোঁ আজিৰ নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন চিলেক্টেড এজ দ্য মেন্স T20 ক্ৰিকেটাৰ অফ দ্য ইয়াৰ 2022। কুৱেশ্যনটোত সুধিছে যে মেন্স T20 ক্ৰিকেটাৰ অফ দ্য ইয়াৰ 2022 এবাৰ কাক চিলেক্ট কৰা হৈছে বুলি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে সূৰ্যকুমাৰ যাদৱ। সূৰ্যকুমাৰ যাদৱক এবাৰ মেন্স T20 ক্ৰিকেটাৰ অফ দ্য ইয়াৰ 2022 চিলেক্ট কৰা হৈছে। ক্ৰিকেটৰ লগত জড়িত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন জানি থওঁ যে এইবাৰ ওমেন আণ্ডাৰ-19 T20 ৱৰ্ল্ড কাপটো আমাৰ ইণ্ডিয়াই জিকিছে। আৰু ইণ্ডিয়াই ইংলেণ্ডক হৰুৱাই এইবাৰ প্ৰথমবাৰৰ বাবে এইটো ওমেন আণ্ডাৰ-19 T20 ৱৰ্ল্ড কাপ জিকিছে। সেইকাৰণে এইটো ইম্পৰ্টেণ্ট হৈ যায়। হু হেজ লঞ্চ দ্য যুৱা সংগম পৰ্টেল। কুৱেশ্যনটো সুধিছে যে যুৱা সংগম পৰ্টেলটো কোনে লঞ্চ কৰিছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি মিনিষ্ট্ৰী অফ এডুকেশ্যন। মিনিষ্ট্ৰী অফ এডুকেশ্যনে যুৱা সংগম পৰ্টেলটো লঞ্চ কৰিছে ৰিচেণ্টলি। এতিয়া জানি লওঁ যে এই যুৱা সংগম পৰ্টেলটো হয় কি বা এই পৰ্টেলটো কিয় লঞ্চ কৰা হৈছে। এই যুৱা সংগম পৰ্টেলটোৰ জৰিয়তে দেশৰ যুৱকসকলক বা যিখিনি দেশৰ নৱপ্ৰজন্ম হয় উঠি অহা প্ৰজন্ম সেইসকলক দেশৰ প্ৰতি সজাগতা আনিবলৈ চেষ্টা কৰা হৈছে যাতে আমাৰ দেশৰ যুৱকসকলে আমাৰ দেশৰ বিভিন্ন ষ্টেটৰ কালচাৰসমূহ গম পায়। এখন ষ্টেটৰ কালচাৰসমূহ বেলেগ এখন ষ্টেটৰ লোকসকলে যাতে গম পায় বা কেনেকুৱা হয় বা কি গুৰুত্ব দিয়ে সেইখিনি যাতে গম পায় আৰু যাতে এখন ষ্টেটৰ লগত বেলেগ এখন ষ্টেটৰ কানেক্টিভিটিটো বাঢ়ে সেইটোৰ প্ৰতি গুৰুত্ব ৰাখি এই পৰ্টেলটো লঞ্চ কৰা হৈছে। আৰু এই যুৱা সংগম পৰ্টেলটোৰ জৰিয়তে টোটেল 1000 জন যুৱকক অৰ্থাৎ 18 পৰা 30 বছৰ বয়সৰ ভিতৰত 1000 জন লোকক বেলেগ বেলেগ ষ্টেটত পঠোৱা হ'ব আৰু তেওঁলোকৰ কালচাৰ সংস্কৃতিবোৰ দেখুওৱা হ'ব আৰু সেইবোৰৰ সৈতে চিনাকি কৰাই দিয়া হ'ব যাতে তেওঁলোকে বেলেগ এখন ষ্টেটৰ কালচাৰবোৰ গম পায় আৰু যাতে সেইখন ষ্টেটৰ লগত কানেক্টিভিটিটো বৃদ্ধি হয়। এখন ষ্টেটৰ বেলেগ এখন ষ্টেটৰ লগত আমাৰ দেশৰ সকলোবোৰ ষ্টেটৰ যাতে কানেক্টিভিটিটো বৃদ্ধি হয় সেইটোৰ প্ৰতি গুৰুত্ব ৰখা হৈছে। আৰু এই 1000 জন যুৱকৰ ভিতৰত টোটেল 300 জন আমাৰ নৰ্থ ইষ্টৰ হয় আৰু বাকী 700 জন বেলেগ ষ্টেটৰ হয়। নৰ্থ ইষ্টৰ 300 জন যুৱকক বেলেগ ষ্টেটত প্ৰভাইড কৰা হ'ব বা পঠোৱা হ'ব আৰু সেই 700 জন অনা হ'ব আমাৰ নৰ্থ ইষ্টৰ লগত। নৰ্থ ইষ্টত অনা হ'ব আৰু নৰ্থ ইষ্টৰ কালচাৰবোৰ দেখুৱাব, বিভিন্ন ধৰণৰ কালচাৰবোৰ আমাৰ দেখুৱাই যাতে নৰ্থ ইষ্টৰ লগত কানেক্টিভিটিটো বৃদ্ধি হয় বা বেলেগ ষ্টেটৰ লগত কানেক্টিভিটিটো বৃদ্ধি হয় সেইটোৰ প্ৰতি গুৰুত্ব ৰখা হৈছে। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনটো হৈছে আৰ্নন ফিঞ্চ ইজ দ্য ক্ৰিকেটাৰ ফ্ৰম হুইচ কাণ্ট্ৰি হু হেজ এনাউন্সড হিজ ৰিটায়াৰমেণ্ট ফ্ৰম T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেট। কুৱেশ্যনটোত কৈছে যে এৰন ফিঞ্চে T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা ৰিটায়াৰমেণ্ট লৈছে। তেওঁ কোনখন দেশৰ খেলুৱৈ আছিল বুলি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি অষ্ট্ৰেলিয়া। এৰন ফিঞ্চে এতিয়া ৰিচেণ্টলি T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা ৰিটায়াৰমেণ্ট লৈছে। তেওঁ অষ্ট্ৰেলিয়াৰ খেলুৱৈ আছিলে আৰু তেওঁৰ কেপ্টেইনশ্বিপতে অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে 2021 চনত T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটত জিকিবলৈ সক্ষম হৈছিলে। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনটো হৈছে হু ফৰ্মাৰ ইণ্ডিয়ান ক্ৰিকেটাৰ হেজ বিন এপইণ্টেড বাই দ্য নেপাল ক্ৰিকেটাৰ এছ'চিয়েশ্যন এজ দ্য হেড কোচ অফ দ্য নেপাল নেশ্যনেল ক্ৰিকেট টীম। কুৱেশ্যনটোত কৈছে যে ইণ্ডিয়ান ক্ৰিকেট টীমৰ কোনজন খেলুৱৈক নেপাল নেশ্যনেল ক্ৰিকেট টীমৰ হেড কোচ হিচাপে এপইণ্ট কৰা হৈছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি মন্টি দেশাই। মন্টি দেশাইক ৰিচেণ্টলি নেপাল নেশ্যনেল ক্ৰিকেট টীমৰ হেড কোচ হিচাপে তেওঁক এপইণ্ট কৰা হৈছে। আৰু ইয়াৰ লগতে আমি নেপালৰ কাৰেঞ্চি আৰু কেপিটেলটো অকণমান চাই লওঁ যে নেপালৰ কেপিটেল হৈ গ'ল কাঠমাণ্ডু আৰু কাৰেঞ্চি হৈ গ'ল নেপালিছ ৰুপিজ। আৰু নেপালখন ফাৰ্ষ্ট UPI একচেপ্ট কাণ্ট্ৰি হয়। আমাৰ যি UPI ছিষ্টেমটো আছে সেইটো ছিষ্টেমটো একচেপ্ট কৰা প্ৰথমখন বেলেগ কাণ্ট্ৰি হৈ গ'লে নেপাল। আৰু এটা নেপালৰ পৰা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে এক্সামত যে চাৰ্কৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত। চাৰ্ক এটা ইণ্টাৰনেশ্যনেল সংগঠন হয়। এই সংগঠনটোৰ হেডকোৱাৰ্টাৰটো আছে নেপালৰ কাঠমাণ্ডুত আছে। এইটো কুৱেশ্যনো খুব আহি থাকে। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ দ্য নিউ MD এণ্ড CEO অফ
কানাড়া বেংক কোৱেশ্চনটো সুধিছে যে কানাড়া বেংকৰ নিউলি এমডি এণ্ড সিও কাক এপইণ্ট কৰা হৈছে ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি কে সত্যনাৰায়ণ ৰাজু কে সত্যনাৰায়ণ ৰাজুক ৰিসেন্টলি এলবি প্ৰভাকাৰৰ এগেইনষ্টত তেওঁক এমডি এণ্ড সিও হিচাপে এপইণ্ট কৰা হৈছে কানাড়া বেংকৰ ইয়াৰ আগলৈকে কানাড়া বেংকৰ এমডি এণ্ড সিও আছিলে এলবি প্ৰভাকাৰ এতিয়া বৰ্তমান কানাড়া বেংকৰ এমডি এণ্ড সিও হৈ গ'ল কে সত্যনাৰায়ণ ৰাজু আজি কাৰেণ্ট এফেয়াৰ্ছত ইমানখিনি আছিলে আৰু এনেকৈ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ লগতে জবৰ আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকে যদি ডেইলি নিউজ পেপাৰ ফ্ৰীতে পাবলৈ বিচাৰে তেনেহ'লে আমি আমাৰ টেলিগ্ৰাম চেনেলত ডেইলি আসাম ট্ৰিবিউনখন আৰু দা হিন্দুখন ফ্ৰীতে প্ৰভাইড কৰি আছোঁ যিটো টেলিগ্ৰাম চেনেলৰ লিংক আমি ডেছক্ৰিপশ্যনত দি দিছোঁ তাৰ থ্ৰুদি আপোনালোকে ফ্ৰীতে ডেইলি নিউজ পেপাৰ এখন আপোনালোকে পাব পাৰিব ধন্যবাদ